Hello everyone, আজি হৈছে সৰস্বতী পূজা আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰত আৰু শিৱসাগৰ আদৰ্শ শিক্ষা ভৱনত আছো। এইখন স্কুল হয়, ইয়াত মই পঢ়িছিলোঁ আৰু আজি সৰস্বতী পূজাৰ কাৰণে মই স্কুললৈ আহিছোঁ। তাত স্কুললৈ যাম, আপোনালোকক তাৰ সৰস্বতী পূজা কেনেকৈ চলিছে তাৰ কিছু দৃশ্য দেখাম। তো বলক এতিয়া আমি স্কুলৰ ভিতৰত যাওঁ আৰু লগতে মই আজি যাম, মই বৰ্তমান পঢ়ি আছোঁ জয়সাগৰ কলেজত, তালৈ লৈ যাম আপোনালোকক আৰু শিৱসাগৰ টাউনৰ কিছু দৃশ্য দেখাম। তো বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই আছোঁ বৰ্তমান জয়সাগৰ কলেজত আৰু এই MCB ৰ লগত সৰস্বতী পূজা পতা হৈছে। তো তাত যাম এতিয়া আপোনালোকক তাৰ দৃশ্য দেখাম। আছে জয়সাগৰ কলেজ আৰু ইয়াতে মই পঢ়ি আছোঁ BA এইবাৰ BA ছেকেণ্ড চেম ইয়াত পঢ়ি আছোঁ। তো ইয়ালৈ সৰস্বতী পূজা বুলি ইয়ালৈ আহিলোঁ। এইফালে পতা হৈছে MCB হল আছে আমাৰ, তাতে আছে সৰস্বতী মূৰ্তি, তাতে পূজা কৰিলোঁ। তো এতিয়া আমি আকৌ যাম, মই য'তে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিলোঁ সাৰথী কনিষ্ঠ মহাবিদ্যালয়, তাত যাম। তাৰ দৃশ্য মই এতিয়া বৰ্তমান আছোঁ জয়সাগৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক দাদা আহিছে আৰু কিবা কিবি দিম বুলি কৈছে। তো চাই যাওঁ ভিতৰত বলক। তো আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে বা আৰু দাদা আহিছে, সৰু সৰু ল'ৰা, তেওঁলোকক কিবা এটা সৰু সৰু উপহাৰ দিছে। এইটো হৈছে ছাত্ৰাবাস জয়সাগৰ বুনিয়াদী শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰ। বঢ়িয়া। তো মই আছোঁ এতিয়া বৰ্তমান জয়সাগৰ পুখুৰী পাৰত আৰু এইটো জয়সাগৰ পুখুৰী আৰু সেইখন আমাৰ কলেজখন, সেইখন তাৰপৰা আহিলোঁ এতিয়া পূজা চাই। আৰু এইফালে আছে লগৰ কেইটামান আছে, ফটো চটো উঠি আছোঁ। তো তাহাঁতৰ ওচৰলৈ যাম এতিয়া। ভাই লোক কেনেকুৱা লাগিছে কৈ দে এবাৰ। হেল্ল', মজা লাগিছে, মজা মজা। নামটো কৈ দিয়া এবাৰ। নামটো কৌশিক কলিতা। এইফালে আমাৰ আকাশ শৰ্মা। বাকী এটা ফটো মাত ব্যস্ত। তো মই আছোঁ এতিয়া শিৱসাগৰ সাৰথী কনিষ্ঠ মহাবিদ্যালয় আৰু এইখন কলেজত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ। তো আজি সৰস্বতী বুলি ইয়ালৈ আহিলোঁ। তো মোৰ লগৰ কেইজনমান আছে, এইফালে আছে দেৱজিত, এইফালে আছে দেৱ। তো চাৰথীৰ পৰা আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু এয়া লগৰ বিশাল। কেনেকুৱা লাগিছে দিনটো? কনে पे लगेगा तो की कौने पे लगेगा तो एक भी मच्छर नहीं बचेगा। বিশ্ব ভাই এইফালে আমাৰ দেৱ লুকাই আছে দেখোন। চবে এবাৰ বাই বাই কৰি দিওঁ। এইফালে ধুনীয়া ল'ৰাটো দেই। প্ৰকাশ হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম আৰু যদি
দিলে বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' কৰিলে, বাই বাই।